মিছ কাব্যশ্ৰী ভূঞা কথা যুগান্ত ৰথাংগপাণি আবৃত্তি আৰজি বকুল। নাজানো প্ৰেম কি, নুবুজো প্ৰেমৰ সংজ্ঞা, কিন্তু কিয় জানো তোমাৰ কণ্ঠত ডুব যাওঁ দিনে নিশাই। জোনাকৰ বৰষুণ আৰজি বকুল লাভ ষ্টৰী নিয়ৰত চাৰ্জ কৰি তোমাৰ কণ্ঠত বিলীন হ'ব বিচাৰোঁ মিছ কাব্যশ্ৰী ভূঞা। ইউটিউবৰ ছাবস্ক্ৰিপশ্যনে দিয়ে তোমাৰ বাৰ্তা, লক্ষ লক্ষ তোমাৰ কণ্ঠৰ অনুৰাগী। তোমাৰ কণ্ঠত প্ৰাণ পাই উঠিছিল মোৰ অক্লান্ত হৃদয়। তোমাৰ কণ্ঠৰ ধেত কি যে কোৱা পাগল, অভিমান কৰিছা চৰি দেহা। এইবোৰৰ মাজতে প্ৰেমক প্ৰেম কৰিব শিকিলোঁ। তোমাৰ কণ্ঠতে জীপাল হয় ভাল পোৱাৰ সংজ্ঞা। তোমাৰ কণ্ঠতে ভাল লগাবোৰ ভাল লগা হৈ পৰে মিছ কাব্যশ্ৰী ভূঞা। কি যে তোমাৰ হত্যাকাৰী কণ্ঠ, প্ৰতাৰক বিশ্বাসঘাতকতাই হাৰ মানিব মিছ কাব্যশ্ৰী ভূঞা। মিছ কাব্যশ্ৰী ভূঞা, তোমাক জন্মদিনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমাৰ ভৱিষ্যত জীৱন যেন বহুত বেছি উজ্জ্বল হয় আৰু তোমাৰ সুন্দৰ কণ্ঠৰ কবিতা কাহিনী আমাৰ শ্ৰোতা বন্ধুসকলে যেন শুনি থাকিবলৈ পায় আৰু তোমাৰ কণ্ঠৰ প্ৰেমত পৰি সকলোৰে যেন দুখ কষ্ট কিছু সময়ৰ বাবে হ'লেও যেন নোহোৱা হৈ যায়, মই তাৰেই কামনা কৰিছোঁ মিছ কাব্যশ্ৰী ভূঞা।